কি ক'ব এটা বিহুত? আজি আমাৰ 2020 চনৰ 27 জানুৱাৰীত BTR ৰেকৰ্ড হোৱাৰ পিছত BTRৰ সমূহ জাতি জনগোষ্ঠীয়ে বেলেগ এটা পৰিৱেশটো পাইছে। আপোনালোকে দেখিছে যেতিয়া BTR ৰেকৰ্ড হ'ল, BTR ৰেকৰ্ড হোৱাৰ আগত এতিয়া BTRত বা সেই সময়ৰ BTCত এটা বেলেগ ধৰণৰ অশান্তিৰ পৰিৱেশ আছিল, য'ত মানে ট্ৰাইবেল নন ট্ৰাইবেল বড়ো অবড়োৰ যি এটা বাতাবৰণটো ইয়াত সৃষ্টি হৈছিল। গতিকে আজি 2020 চনৰ 27 জানুৱাৰীত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত নিখিল বড়ো ছাত্ৰ সংস্থা আৰু NDABৰ 4টা গোটৰ মাজত একত্ৰিত হৈ যে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু তেখেতসকলৰ বিদ্ৰোহী সংগঠনৰ নেতৃত্বত যি এটা ত্ৰিপাক্ষিক চুক্তি হৈ গ'ল, এই চুক্তি হোৱাৰ পিছত BTRত এটা ভাল পৰিৱেশটো ঘূৰি আহিছে। শান্তিৰ পৰিৱেশটো ইয়াত মানে বিৰাজ কৰিছে বৰ্তমান। আৰু শান্তি পৰিৱেশৰ মাজত আজি আমাৰ BTRৰ মানে বিভিন্ন সামাজিক সংগঠন বা বিভিন্ন পলিটিকেল পাৰ্টিৰ লিডাৰসকলে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ যোৱা 3-4 বছৰৰ যি ধৰণৰ মানে কাম কৰা যি এটা চিন্তাধাৰা বা কাম কৰা যি ধৰণৰ তেখেতৰ প্ৰচেষ্টা, এইটো সকলোৱে শলাগক লৈ আজি তেখেতে নেতৃত্ব দিয়া UPPL দলকে থাকি BTRক সুন্দৰ বনোৱাৰ কাৰণে সকলোৱে মানে আগবাঢ়ি আহিছে। ইয়াতে আমি BTRৰ বাসিন্দাসকলক আমি ধন্যবাদ দিছোঁ আৰু তেখেতসকলে যি ধৰণে আমাক মানে সহায় সহযোগিতা আগবঢ়াইছে, এইটো আমি সদায় তেখেতসকলৰ মানে কথাটো, তেখেতসকলৰ যি আশাটো নিৰাশাত আমি পৰিণত হ'বলৈ নিদিম। আমি আগন্তুক দিনত আমি সকলো জাতি জনগোষ্ঠী বা সকলো জাতি জনগোষ্ঠীৰ নেতৃত্বসকল একলগ হৈ BTRটো সুন্দৰ বনাম। আমাৰ UPPL দলৰ যি ভিজন আছে, আমি UPPL দল হিচাপে BTR একৰ্ডটো ইমপ্লিমেণ্ট কৰি ইয়াত এটা উন্নয়নৰ BTR, শান্তিৰ BTR আৰু সমন্বয়ৰ BTR যি বনোৱাৰ কাৰণে আমাৰ যি এটা পৰিকল্পনা আছে, তাত আমি সকলোৱে মিলি আগভাগ লৈছোঁ আৰু এইটো আমি এটা সফল হ'ব পাৰিম বুলি আমি আশা কৰিছোঁ। কিন্তু এতিয়া বৰ্তমান দেখিছোঁ BJPও আগ্ৰাসিত মনোভাৱ লৈ আগবাঢ়িছে। যদি মানে তেখেতসকলে যদি তাৰ আগতে কিন্তু 20,000 চনৰ যিটো মানে 2020 চনৰ যিটো শান্তি চুক্তি, তাৰ পূৰ্বতে কিন্তু এটা দলে শাসন কৰিছিলে, কিন্তু ইয়াত সমিলমিল হোৱাৰ পিছত BJP আৰু UPPL হোৱাৰ পিছত কিন্তু BJP এতিয়াও আগ্ৰাসিত মনোভাৱ কৰিছে। কি ক'ব? না, ইয়াত আমি এতিয়া একো নকওঁ। ৰাজনৈতিক পাৰ্টিৰ নিজৰ নিজৰ সংবিধান আছে, নিজৰ নিজৰ এজেণ্ডা আছে। এই এজেণ্ডা মতে ৰাজনৈতিক পাৰ্টীয়ে আগুৱাই থাকিব। আমি কৈছোঁ, আমি UPPL দলটো আমাৰ BTRক আগুৱাই লৈ যোৱাৰ কাৰণে BTRক লৈ এটা সপোনটো দেখি BTRৰ এটা ভিজনটো গঢ়ি তুলি আমি UPPL দলটো মানে মানে আমাৰ দলটো জন্মগ্ৰহণ কৰিছে আৰু আমি চোতালৰ ৰাজনীতি কৰিব বিচাৰিছোঁ। ইয়াত আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতিত কি হৈছে কি হোৱা নাই আমি ক'বলৈ নাযাওঁ, কিন্তু আমাৰ চোতালৰ ৰাজনীতিৰ যি আঞ্চলিকতাবাদ যি আছে আমাৰ BTRক লৈ, এইটো হিচাপে আমি কাম কৰিছোঁ। আজি এতিয়া আমাৰ BJP দলৰ যিবিলাক জ্যেষ্ঠ নেতাসকল আছে, তেখেতসকলে বিভিন্ন কথা বিভিন্ন জাগাত কৈ আছে তেখেতসকলৰ কথা, কিন্তু আজি আমাৰ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী, মাননীয় আজি অসমৰ এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী, তেখেত মানে ভাৰতবৰ্ষতে আজি জনপ্ৰিয় হৈ পৰিছে। তেখেতসকলৰ বা আমাৰ মানে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, তেখেতসকলে এটা ভাল এটা মানে সহায় সহযোগটো আমাক UPPL দলক আগবঢ়াইছে আৰু BTRক এটা ভাল পৰিৱেশ বা BTRক আগুৱাই লৈ যোৱাৰ কাৰণে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ভালকৈ আমাক সহায় কৰিছে। গতিকে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিব বিচাৰিছোঁ। প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক আমি সদায় মানে ধন্যবাদ দিছোঁ আৰু তেখেতসকলক যি ধৰণে আমাক ছাজেশ্যন কৰিছে, এই ছাজেশ্যন মতে যাওঁ। কিন্তু এতিয়া ৰাজনীতি কৰিবলৈ বহুতে বিভিন্ন ধৰণৰ চিন্তা কৰে। BJPৰো বহুত কৰ্মকৰ্তাসকল আছে, তেখেতসকলে ভাবিছে তেখেতসকলকো ইয়াত নিৰ্বাচিত হৈ জনপ্ৰতিনিধি হোৱাৰ ইচ্ছা আছে, হেঁপাহ আছে, গতিকে তেখেতসকলে কৰিব। ইয়াত আমাৰ ক'ব লগা নাই। আমি জাষ্ট এটাই কৈছোঁ, UPPL দলে BTRত থকা 35 লক্ষ মানুহ আৰু 23টা জাতি জনগোষ্ঠীক সাঙুৰি UPPL দল আগুৱাৰ কাৰণে UPPL দলে এটা ভিজন বনাইছে, যি ভিজনত আমি কাম কৰি আছোঁ। ইয়াত আৰু বেলেগ কোন দল আহিব, কেতিয়াবা কংগ্ৰেছ আহিব, কেতিয়াবা BPF কি কৰিছে কি কৰা নাই, এটা আমি চাবলৈ নাযাওঁ। আমাৰ দলৰ যি এজেণ্ডা আছে BTRৰ ৰাইজক লৈ, এই এজেণ্ডা মতে আমি আগবাঢ়ি যাম। বিভিন্ন কথা কৈছে তেখেত মানে BJPৰ 2025 চনত মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ লেখীয়াকৈ তেখেতসকলে মানে শাসন কৰিব খুজিছে। কি ক'ব? না, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেকৈ একো বেয়া কোৱা নাই। তেখেতে কৈছে মানে যোৱা 20 চনতে এনেকৈ হৈছিল, BJP বেলেগ খেলিছিল, আমি বেলেগকৈ খেলিছোঁ। নিৰ্বাচনতো এনেকৈ হ'ব, এইবিলাক বেলেগ কথা। মুখ্যমন্ত্ৰীয়ে আহ্বান কৰিছে এটা, এইটোতে আমাক একো হাৰ্ম কৰা নাই, বৰঞ্চ আমাক ভালেই পাইছোঁ। আমি মুখ্যমন্ত্ৰীৰ এই আমাক যি এডভাইচটো, আজি আমি তেখেতক আগত ৰাখি আমি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াও কাম কৰি আছে। গতিকে আজিৰ দিনত মানে ৰেৰুৱা নাৰ্জাৰী ডাঙৰীয়া আমাৰ BTRৰ এজন ছিনিয়ৰ EM, তেখেতে আজিৰ EM মাথোঁ নহয়, BPFৰ সময়ত তেখেতে EM আছিল, BTCLৰ তেখেতে স্পীকাৰ আছিল, এজন জ্যেষ্ঠ নেতা। সংগ্ৰাম কৰি থকা সময়তে তেখেতে বিভিন্ন দায়িত্ব পাইছিল। গতিকে তেখেতৰ নিচিনা এজন জ্যেষ্ঠ নেতাৰ পৰা যিবিলাক কথাটো আমি শুনিবলৈ পালোঁ, এইটো আমি অলপ মানে তেনেকুৱা কথা আমি শুনিবটো ভাল লগা নাই। আৰু বিশেষকৈ
তেনেধৰণৰ জ্যেষ্ঠ নেতাৰ পৰা এইবিলাক কথাটো মুখৰ পৰা এনেকুৱা কথা ওলোৱাটো ঠিক নহয় গতিকে তেখেতে যি ভাবিছে তেখেতৰ কথা আমি তাতে একো ক'বলৈ নাযাওঁ তেখেতে যি চিফৰ আণ্ডাৰত তেখেতে ইএম হৈ আছে আৰু তেখেতে যদি তেনেকুৱা কথা কয় তেনেহ'লে আমি তেখেতে কি চিন্তাধাৰালৈ আগবাঢ়ি আছে এইটো আমি নিশ্চয় অহা 1-2 দিনত তেখেতে গম পাব আৰু আজিৰ সময়ত বিভিন্ন মানুহে কাম কৰি আছে বিজেপিৰ বিভিন্ন নেতাসকলে অলপ ইফালে ইফালে কৰি আছে কিন্তু আমি জানো ষ্টেট বিজেপি হওক বা চেণ্ট্ৰেল বিজেপি হওক বা মুখ্যমন্ত্ৰী হওক বা প্ৰধানমন্ত্ৰী হওক তেখেতসকলে সবেই আমাৰ লগতে আছে আৰু ইউপিপিৰ লগত থাকি আগন্তুক বহুত বছৰলৈকে ইয়াত কাম কৰিবৰ কাৰণে তেখেতসকলে আমাক মত পোষণ কৰিছে মানে কোনো উন্নয়নমূলক কাম কৰিব পৰা নাই বুলি তেখেতে যিহেতু চৰকাৰত ইএম কাৰ্যবাহী সদস্য হৈ আছে তথাপি কিন্তু তেওঁ প্ৰমোদ বড়োৱে উন্নয়ন কাম কৰিব পৰা নাই বুলি কৈছে নাই নিশ্চয় এখেতে আৰু কেনেকৈ ক'ব পাৰিছে আজি তেখেতে যদি প্ৰমোদ বড়ো ডাঙৰীয়াই মানে উন্নয়ন কাম কৰিব পৰা নাই বুলি তেখেতে কয় তেনেহ'লে তেখেতে ইএম হোৱাৰো মানে এতিয়া যোগ্য নহয় নিশ্চয় তেখেতে বুজি পাব অলপ 1-2 দিনৰ পিছত মানে তেখেতে কি কৈছে আৰু মই কোৱাৰ পিছত ইয়াৰ এটা ৰিজাল্টটো কি হ'ল তেখেতে নিশ্চয় বুজি পাব মই জাষ্ট এটাই কথা কৈ আছোঁ মানে আমাৰ সকলো ইএম সকলৰ লগত বা আমাৰ কাউন্সিলত সকলোৱে মিলি আমি ভাল এটা কাউন্সিল গঠন কৰিছোঁ বিজেপি ইউপিপিএলৰ মাজত এটা ভাল সম্পৰ্কটো ৰাখিয়ে আমি কাউন্সিলত কাম কৰি আছোঁ ইয়াতে বিজেপি বা ইউপিপিএল বুলি একো নাই কিন্তু যদি আজি ৰেৰুৱা নাৰ্জীৰে যিবিলাক কথাটো কৈছে এইটো কথা তেখেতে নিশ্চয় কিবা এটা মানে বুজি পাব অহা 1-2 দিন ভিতৰত আৰু নিশ্চয় তেখেতক নিজকে শুধৰণি কৰাৰ কাৰণে এটা আগবাঢ়ি আহিব বুলি মই আশা কৰিছোঁ নাই আমিতো এইটো নিশ্চয় 100% আমি আমাৰ ৰাইজৰ লগত আমাৰ বিশ্বাসত আছোঁ আমাৰ দলীয় কৰ্মকৰ্তাসকলে 40টা সমষ্টিছে ভালকৈ কাম কৰিছে আমাৰ প্ৰায় 3200 আমাৰ বুথ কমিটি আছে এখেতসকলে কাম কৰি আছে আমাৰ প্ৰাইমেৰী কমিটি প্ৰায় 437টা প্ৰাইমেৰী কমিটি আছে এখেতসকলে কাম কৰি আছে আমাৰ ষ্ট্ৰাকচাৰটো একদম বহুত ভাল বুথৰ পৰা চেণ্ট্ৰেললৈকে আমাৰ দলীয় কৰ্মকৰ্তাৰ এক্টিভলি কাম কৰি আছে মই দলীয় কৰ্মকৰ্তাসকলক ধন্যবাদ দিছোঁ তেখেতসকলে যি ধৰণে বিজেপি ইউপিপিএল সকলোকে মই ধন্যবাদ দিব বিচাৰিছোঁ কিয়নো কোকৰাঝাৰৰ MP জিকোৱাৰ কাৰণে ওদালগুৰিৰ MP জিকোৱাৰ কাৰণে বিজেপি ইউপিপিএল সকলোৱে মিলি আজি NDAৰ প্ৰাৰ্থীক জয়যুক্ত কৰাইছে আৰু 2025ত আমাৰ কেনেকৈ হ'ব এলায়েন্সটো হ'ব নহ'ব এইটো মই এতিয়া ক'বলৈ নাযাওঁ কিন্তু ইউপিপিএলে 40টা সমষ্টিতে মানে অকলে নিৰ্বাচন খেলিলেও ফুল ফ্লেজড মানে এবছলিউট মেজৰিটি লৈ মানে ইউপিপিএলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব এইটো পূৰ্ণ মানে আশাবাদী আৰু আমি এই বিশ্বাসত আগত ৰাখিয়ে আমাৰ দলীয় এজেণ্ডাবিলাক আমি আগবঢ়াই আছোঁ থেংক ইউ बिटिआरनि गाहाय खुंगिरि मानगोनां मुस्रि प्रमोद बर' बिथाङा दिनै भेरगाव महकुमानि बे नावलाङाव एबा भेरगाव साब डिभिजनेल बड'लेण्ड गेस्ट हाउसआव भेरगाव महकुमानि सिङाव मोनबा समष्टि गोलैयो बिटिआरनि बे मोनबा समष्टिनि गासै रायजो राजाखौ लेंहरनानै बिथांमोननि जि रायजोनि माखासे समस्याफोर दङ जेंना दङ बेफोरखौ सावरायलायदों आरो रायजोफ्रा गावबा गाव गामिनि जेंनानि सोमोन्दै आर'जलाइ लानानै फैदों आरो बेखौ बिथाङा नाजावनानै मावफुंना होनायनि खोथा होदों आरो जेसेबांखिनि रायजो राजा फैबाय बिथांमोना गोजोननाय फोरमायलांदों आरो बेयो मोनसे जोंनि बिटिआरनि गाहाय खुंगिरि प्रमोद बर' बिथांनि रायजोखौ अननानै खामानि मावनाय आरो सासे जोबोद गोख्रों दैदेनगिरि बेनि फोरमान मानो होनना बुङोब्ला मोनाबिलिनि जायखौ जोङो फुंबिलिखौनो होननांगोन 1 रिंगासिम रायजो राजाफोरखौ लोगो हमनाय हयथ' बेबायदि बिटिआरआव जोंनियाव आगोलनि बिटिसिआव बिदि राजखान्थि दैदेनगिरि बिदि जों नुवाखै नाथाय बिथांनि जि खामानि मावनाय बे खामानि मावनाय दिनै फोरमान होबाय आरो बिथांनि बेबायदि सान हर मेंनाय मिथिया बा जिरायनाय गैयै बिदि खामानि मावनायनि थाखायनो दिनै बिटिआर ओनसोला जौगानायनि फारसे दावगालांगासिनो दं बेनि गेजेरजों जोंनि नोंथांनि बे समस्थियाबो जौगाफागोन जोंथ' आसा खालामदों आरो जोंहा भेरगाव सदरनि भेरगावखौ जोङो टाउन बानायनो नागिरदोंमोन एग्जिकिउटिभ काउन्सिलाव बियो पास जानानै थाबाय नाथाय भेरगावनि जेराव जों टाउन प्रप'ज खालामदों बेवहाय सुबुं सानखोआ खम दङ बेवहाय जोङो बेखौ खालामनो हायासै थेवब्लाबो आं मानगोनां बिथां सिफखौ खावलायदोंमोन आरो खावलायनाय लेखा दिनै बिथाङा खोथा होलांबाय जे भेरगावआ टाउन महरै जों डिक्लेयार खालामनो हायाब्लाबो भेरगावनि सोरगिदिं माखासे इनफ्रास्ट्राक्चारखौ डेभेलपमेन्ट खालामनो हायो लाइटिं बा बिदि बिउटिफिकेसन बा बिदि ड्रेनेज माखासे सिस्टेमखौ जों डेभेलप खालामनो हायो आरो बेखौ बिथाङा बुंनानै गालांबाय आरो बेनि थाखाय जोङो जोबोद गोजोननाय मोन्दों मानो होननानै बुङोब्ला बे सदरनि महकुमानि सदर दिनै नङा गाबोन बेयो सानसेब्लाबो टाउना जागोन दा बेखायनो जों टाउन जानायनि सिगाङावनो माखासे इनफ्रास्ट्राक्चारखौ जों बानायना लाग्रोनो हायोब्ला जोंनि थाखाय मोजां आरो बे हिसाबैनो
जोंनि समस्तिनिबो गोबां गामिनिफ्राय गामिनि माखासे जेंनाफोरखौ लानानै रायजो राजा फैदों आरो बेबायदिनो दिनैनि सावरायनायनि गेजेरजों रायजोफोरखौ लोगो हमनायनि गेजेरजों रायजोफ्रा गावसोरनि आंखालखौ बुंना लानायनि गेजेरजों बेयो सुफुंजायोब्ला निस्सय जोंनि समस्तियाबो जौगालांगोन।